এতিয়া ৰাতি টাইম হৈছে আমাৰ টাইমটো দেখাই দিয়া ৰাতি টাইম হৈছে 8:38 আৰু আমি গৈ আছো আজি আপাৰ আসাম বান সাহায্যৰ কাৰণে আমি যিমান পাৰো আমি যোৱাকালিৰ ভিডিঅ'টোত আপোনালোকে চালে যে আমি কালেকশ্যন কৰিলো যেনেকৈ যি পাৰো কালেকশ্যন কৰিলো যথেষ্টজনে আমাক বহুতখিনি সহায় কৰিছে বহুত ধৰণে তো আমি এটা টিম এটা ওলাই আছো এতিয়া তো আমি ধুনীয়াকৈ এতিয়া ৰাতি আমি এতিয়া ওলাই লওঁ এতিয়া ৰাতি গোটেই ৰাতিটো আমাৰ যাত্ৰা হ'ব 6-7 ঘণ্টামানৰ ৰাস্তা ঘণ্টামান লাগিব তো ৰাতিপুৱাও আমি তাত গৈ কিনে কেনেকৈ দৃশ্যবিলাক কিমান ভুক্তভোগী হৈছে মানুহবিলাকে সেইবিলাক দৃশ্য আমি কেপচাৰ কৰিম আপোনালোকক দেখুৱাম আৰু আপোনালোকেও ওলাই আহক সহায় কৰক সকলোৱে সকলোকে সহায় কৰিব লাগিব এই বিপদৰ সময়খিনিত তো এতিয়া আমি যাওঁ আৰু এই ভিডিঅ'টোত আপোনালোকে দেখা পাব আমি আপাৰ আসাম গৈ পাম গৈ যেনেকৈ কি পাৰোঁ আমি সহায় কৰিম আৰু তাতে আমি তেওঁলোকৰ বুজিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ চিটুৱেশ্যনটো ক'ত কি কেনেকুৱা হৈ আছে অসমৰ ফালৰ পৰা এইটো টি চাৰ্টটো দিছে এইটো পিন্ধি লৈছোঁ আৰু আমাৰ গ্ৰুপৰ এনেকুৱাকৈ পিন্ধি পেলাই এতিয়া গৈ আছোঁ বান সাহায্য দিবৰ কাৰণে এতিয়া ৰাতি বাজিছে 1:22 আৰু আহি প্ৰায় নগাঁৱৰ ওচৰতে আছোঁ নগাঁৱৰ ওচৰ ৰহা তো আমি ইয়াতে অকণমান ৰখিছোঁ যিহেতুকে আমি একো খাই অহা নাছিলোঁ তো ইয়াতে কিবা এটা খাই ল'লোঁ আৰু ইয়াৰে পৰা আকৌ যাত্ৰা আৰম্ভ হ'ব কেইটা বাজে নাজানো আৰু ঠিক নাই কিন্তু বহুত টায়াৰ্ড বহুত বেছি মানে ভাগৰ আৰু জীৱনত প্ৰথমবাৰ মোৰ এইটো আপাৰ আসাম ট্ৰিপ জীৱনত প্ৰথমবাৰ আপাৰ আসাম গৈ আছোঁ তো ৰাইজ এতিয়া টাইম হৈছে 3:42 মানে পোহৰ হ'বৰে হৈছে আৰু আমাৰ গাড়ীখন মানে হঠাতে বেয়া হৈ গ'ল মানে আমি এইখনত খাবৰ কাৰণে সোমাইছিলোঁ খাই থাকোঁতে গাড়ীখন বেয়া হৈ গ'ল বেয়া মানে কি হ'ল মানে ষ্টাৰ্ট নোহোৱা হৈ গ'ল তাৰপিছতে আমি 1033ত ফোন কৰিলোঁ আৰু আজি এটা কথা গম পালোঁ আজি শিকিলোঁ এটা কথা মানে যিকোনো জাগাত যদি অসমৰ যিকোনো জাগাত যদি গাড়ী বেয়া হৈ যায় তেতিয়াহ'লে 133 নাম্বাৰত কল কৰিলে মেকানিক আহি পায় তো সেনেকুৱাকৈ আমিও অলপ টাইম অপেক্ষা কৰিলোঁ আধা ঘণ্টামান ৰখিলোঁ আৰু আধা ঘণ্টামান ৰখাৰ পিছত আমাৰ মেকানিক আহি গ'ল এতিয়া এইখন হৈছে আমাৰ বস্তুবিলাক কঢ়িওৱা গাড়ীখন এইখন আৰু এইখন মেকানিক তেওঁলোকৰ গাড়ী আৰু তো এতিয়া ৰাতিপুৱা হৈ গ'ল আমাৰ গাড়ী ঠিক কৰোঁতে এইফালে আৰু এয়া আয়ুষ ধাবাৰ বাইদেউ আছে এয়া তেখেতক বহুত ধন্যবাদ মানে আমাৰ কাৰণে তেখেতেও গোটেই ৰাতি নুশুলে একদম পোহৰ হৈ গ'ল এনে নাথাকে তেখেত আপুনিতো নাথাকে ন ইমান ৰাতি আমাৰ কাৰণে তেখেতেও পোহৰ কৰি দিলে তো বহুত বেছি ভাল লাগিল আপোনাক বহুত দিলছে ধন্যবাদ জনালোঁ আপোনাৰ ভাল হওক সেইটোৱে আৰু আমাৰ মানে গাড়ীখন এনেকুৱা জেগাত বেয়া হৈ গ'ল মানে য'ত মানে আমি তেওঁলোকৰ সহায় পাইছোঁ এনেকুৱা জেগাত যদি বেয়া হ'ল হয় য'ত আমাক কোনেও হেল্প কৰিব নাথাকিল হয় তেতিয়া হয়তো বহুত অসুবিধা আৰু বেছি হ'ল হয় এইখন আছিলে আমাৰ আয়ুষ ধাবা আৰু এতিয়া ৰ'দ ওলালে আৰু সূৰ্য ওলাল প্ৰথম মানে ছানৰাইজ হৈছে আৰু এতিয়া টাইম হৈছে 6:04 গৈ আছোঁ আৰু কাজিৰঙা পাবৰ হৈছোঁৱে আৰু কাজিৰঙা অভিমুখে গৈ আছোঁ আৰু জীৱনত প্ৰথমবাৰ আপাৰ আসাম গৈ আছোঁ এটা বেলেগ এটা অভিজ্ঞতা মিডিললৈকে আহিছিলোঁ হায়েষ্ট নগাঁওলৈকে আহিছোঁ তাতকৈ আগত যোৱা নাছিলোঁ এনেকৈ বহুতবাৰ প্লেনিং হৈছিল যদিও মানে অহা হোৱা নাছিল ভাবিছিলোঁ এইবাৰ বহাগৰ বিহুত মানে আপাৰ আসামত বহাগৰ বিহু কৰিম বুলি ভাবিছিলোঁ কিন্তু এনেকৈ আহিব লগা হ'ব বুলি ভবা নাছিলোঁ আৰু অভিও মানে এতিয়াৰ পৰা নন ষ্টপ গাড়ী চলায়ে আছে একদম ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিবৰ পৰা গাড়ী ভাগৰ লগা নাই ভাগৰ লাগিছে অলপ আগতে ইমান লং জাৰ্ণি কৰা হেবিট আছিল নে তোমাৰ আছে হায়েষ্ট কলৈকে চলাইছা হায়েষ্টটো আমি আপাৰ আসাম আহিছিলোঁ আপাৰ আসাম আহিছিলা আগতে তেনেকৈ মিলাই চলাওঁ এতিয়া মই অকণমান ৰেষ্ট ল'ম ইহঁতে চলাব এতিয়া ইহঁতে শুই আছে আৰু এইফালে জেগাবিলাক মানে একদম খুব শান্তিপূৰ্ণ দেই মানে গছ থাকিলে যে সঁচাকৈ শান্তি হয় মানে এইবিলাকে প্ৰমাণ ইমান ধুনীয়া গ্ৰীনেৰী জেগা মানে আমি যদিও ইমান লং জাৰ্ণি কৰিছোঁ টায়াৰ্ডটো বহুত হৈছোঁ গোটেই ৰাতি শুৱা নাই কিন্তু এই গ্ৰীনেৰী দেখি কেনে মানে কিবা এটা ভাল লাগি আছে মানে আৰু আহি পালোঁ আমি কাজিৰঙা নেশ্যনেল পাৰ্ক গোটেইফালে দেখা পাইছেনে একদম গ্ৰীনেৰী চবফালে গছে গছ সেইটো মানে আৰু ইয়াতে ধুনীয়াকৈ লিখি থৈ দিছে চাওকচোন মানে স্পীড লিমিট আছে ক'ত কি এনিমেলছৰ মানে সম্ভাৱনা আছে সেনেকৈ চাইনবোৰ্ডবিলাকত লিখি দিছে যোনখিনিত গড় আছে ধৰক এলিফেণ্ট যোনখিনিত আছে সেনেকুৱাকৈ আৰু আহি আমি পালোঁ এতিয়া বোকাখাত আৰু এতিয়া টাইম হৈছে ৰাতিপুৱা 7:30 আৰু আমি ব্ৰেকফাষ্ট যিহেতুকে কৰা নাই তো আমি ব্ৰেকফাষ্ট কৰিব লাগিব এতিয়া বোকাখাতৰ পেৰা আপোনালোকে হয়তো শুনিছে বহুত ফেমাছ চবফালে একদম পেৰা আৰু ইয়াতে এটা বস্তু মোৰ বহুত ভাল লাগিছে কলপাতত দিছে তো এই বস্তুটো মানে ভাল লাগিছে মই দেখাই আছোঁ
কলপাতত লুচি পুৰি মানে চাওক কলপাতত পুৰি আৰু বকাখাত আহি যদি পেৰা নাখাওঁ। অৱশেষত ফাইনেলি আহি পালোঁ শিৱসাগৰ আৰু আহিয়ে জুবিনদাৰ দৰ্শন হ'ল। খুব বেছি ভাল লাগিছে মানে চব ৱালখনত ইমান ধুনীয়াকৈ আঁকি থৈ দিছে। আৰু এইফালে আমি পালোঁ দিখৌ নদী। এইয়া এইটো চাওক দিখৌ নদী। দিখৌ মানে আমি শুনি আছিলোঁ, গানটোত শুনি আছিলোঁ দিখৌ নৈ। ফাইনেলি এইটো আমি আজি ৰিয়েলত দেখা পালোঁ, মই বিশেষকৈ। এতিয়া মেইন টাউনতে আছোঁ আৰু ইয়াৰে পৰা আমি যাম অৰূপৰ কোনোবা লগৰ ন, অঁ অৰূপৰ কোনোবা ইয়াতে চিনাকি আছে, তাত আমি 20 মিনিটমান আমি তাতে অকণমান হোল্ড কৰিম আৰু ফ্ৰেছ হ'ম আৰু তাৰপিছতে আমি যাম আৰু লোকেশ্যনলৈকে। ৰাইজ চাওক না গুই সাপ, মই ভাবিছিলোঁ নেউল যাই আছে নেকি এইটো। চাওক গোটেই কাজিৰঙাখন ঘূৰি আহিলোঁ, এডাল সাপ দেখা নাপালোঁ। এই শিৱসাগৰত আহি কেনে এইটো গুই সাপ চাওক। উমা জিভাখন কি ওলাই আছে। আৰু আচলতে শিৱসাগৰখন মই যিমান ডাঙৰ বুলি ভাবিছিলোঁ ইমান বেছি ডাঙৰ নহয় একচুৱেলি। অঁ তাকে সৰু সৰু লাগছে মানে, নগাঁও চিটিখনতকৈও সৰু। নগাঁওখনতো বহুত আছে ক'ব গ'লে, এনেকুৱাই মানে ওৱান ৱে এনেকেই গৈ আছোঁ। বহুত বেছি মানে হেৰি গাড়ী চাড়ীও নাই আৰু ইয়াতে এখন কিবা গাড়ী চলে, কিবা গাড়ী এইখন চাওকচোন, সেইখন গাড়ী। তো আমি আহি পালোঁ ইহঁতৰ লগৰ ঘৰটোত আৰু আমি ইয়াতে অকণমান টাইম ফ্ৰেছ হৈ লওঁ, তাৰপিছত আকৌ যাত্ৰা আৰম্ভ কৰিম। তো এতিয়া আহি পালোঁ আমি শিৱসাগৰ আৰু ইয়াতে অৰূপৰ আমাৰ লগত অহা ল'ৰাখিনিৰ মানে চিনাকি ফ্ৰেণ্ডৰ ঘৰত আমি অকণমান টাইম হোল্ড কৰিছোঁ। ইয়াতে ফ্ৰেছ হৈ লওঁ আৰু ইয়াৰে পৰা আমি যাম য'ত বানপীড়িত অঞ্চল আছে তাত যাম। আৰু এই ভিডিঅ'টো যিহেতুকে বহুত বেছি দীঘলীয়া হৈ গ'ল, তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। নেক্সট ভিডিঅ'টোত আপোনালোকে অহাকালি ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব বানপীড়িত অঞ্চলত গৈ আমি তেওঁলোকক কেনেদৰে সহায় কৰিছোঁ, তেওঁলোকে কেনেকুৱাকৈ আছে আৰু তেওঁলোক যিখিনি যেনেকৈ পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু শেষত মই আকৌ এবাৰ আকাংক্ষা অসম NGOক বহুত যথেষ্টখিনি ধন্যবাদ। ল'ৰাকেইটাই যথেষ্টখিনি কষ্ট কৰি আছে, বহুত কষ্ট কৰি আছে মানে দেখি আছোঁ, মানে আজি 2-3 দিনৰ পৰাই তেওঁলোকক দেখি আছোঁ ইমানখিনি কষ্ট কৰি আছে। নিজাববীয়াকৈও যথেষ্টখিনি সহায় কৰিছে, মানে আমাকতো ৰাইজেতো বহুতখিনি সহায় কৰিছে আৰু তাৰ উপৰিও তাৰমানে নিজাববীয়াকৈও সিহঁতে বহুতখিনি মানে মানুহক সহায় কৰি আছে। তো বহুত বেছি ভাল লাগিছে মোৰ ভিডিঅ'ৰ জৰিয়তে যেতিয়া আপোনালোকক তেওঁলোকক পৰিচয় কৰি দিব পাৰিছোঁ। ধন্যবাদ।